Hello everyone, Namaskar. Welcome to our channel One.all. Please subscribe, like and share. Thank you. আজি আমি আৰম্ভ কৰিবলৈ লৈছো Flask tutorial series-ৰ দ্বিতীয়টো ভিডিও Understanding the basic application in detail. So আমি last ভিডিওটোত এটা simple app বনাইছিলো আজি আমি সেই এপটোৰ প্ৰত্যেকটো ষ্টেটমেন্ট বিশদভাৱে আলোচনা কৰিম এইটো আছিল আমাৰ সেই প্ৰগ্ৰামটো তো ইয়াত আমি একদম প্ৰথমতে যেটো লাইন লিখিছো হেতু আছিল এটো যে আন্ডাৰষ্টেণ্ডিং দ্য বেসিক এপ্লিকেশন স্ট্ৰাকচাৰ সো ইয়াত একদম প্ৰথমতে যেটো ক্যাৰেক্টাৰ ইউজ কৰিছো হেতু হৈছে হ্যাশ সিম্বল তো যেতিয়া ইয়াত হ্যাশ সিম্বল ব্যৱহাৰ কৰা হয় আমি জানো পাইথনত হ্যাশ সিম্বল মিন্স ইট ইজ এ কমেন্ট লাইন সো এই লাইনটো execute নহয় comment line execute নহয় so the actual line that will be executed here is this one the line number 3 এই স্টেটমেন্টটো execute হ'ব so ইয়াত কি লিখিছো the first statement হৈছে from flask import flask ইয়াত মন কৰিবলগীয়া কথাটো হ'ল যে প্ৰথম from flask ৰ f to small letter আৰু import flask ৰ f to capital letter so what this means ইয়াত এইটোৱে কৰা হৈছে যে এই ফ্লাস্ক নামৰ অৰ্থাৎ ক্যাপিটাল লেটাৰ f লিখা ফ্লাস্ক নামৰ ক্লাছটোৰ পৰা স্মল লেটাৰ f লিখা ফ্লাস্ক নামৰ মডিউলটো ইম্পোৰ্ট কৰা হৈছে তাৰ পিছৰ ষ্টেটমেন্টটো হৈছে এটো f equals to flask name within parenthesis within double underscore এতিয়া এইটো হৈছে এটা কনস্ট্ৰাক্টৰ ফ্লাস্ক এটা কনস্ট্ৰাক্টৰ so what is constructor is a member function of a class with the same name with the class তাৰ মানে কনস্ট্ৰাক্টৰটো হৈছে এটা মেম্বাৰ ফাংচন এটা ক্লাছৰ মেম্বাৰ ফাংচন যাৰ নামটো ক্লাছৰ নামটোৰ সৈতে একে অৰ্থাৎ এই যেটো আমি ক্যাপিটাল লেটাৰ f লিখা ফ্লাস্ক ক্লাছ ইয়াত ইম্পোৰ্ট কৰিছিলো সেই ক্লাছটোৰ নামেৰেই সৈতে একে নামৰ এটো এটা কনস্ট্ৰাক্টৰ অৰ্থাৎ এই ক্লাছটোৰ নাম যদি স্মল লেটাৰ f লিখো বা ইয়াত যদি আমি ক্লাছটোৰ নাম যেহেতুকে ক্যাপিটাল লেটাৰ f লিখা ফ্লাস্ক আৰু যদি ইয়াত মই কনস্ট্ৰাক্টৰৰ নামটো স্মল লেটাৰ f লিখা ফ্লাস্ক লিখো তেনেহলে হেতু ভুল হ'ব হি এৰৰ দেখুৱাব সো বেসিক্যালি আমি এপ নামৰ এটা অবজেক্ট ক্ৰিয়েট কৰিছো এই ফ্লাস্ক নামৰ কনস্ট্ৰাক্টৰটোৰ সহায়ত আৰু তাৰ এটা প্যাৰামিটাৰ আছে হেতু হৈছে নেম আৰু ইয়াটো মন কৰিবলগীয়া কথা বা মনত ৰাখিবলগীয়া কথা এইটোৱে যে এই শব্দটো নেমেই হ'ব লাগিব ইয়াত বেলেগ একো আমি লিখিব নোৱাৰো what is class what is object what is importing what is module এই কথাবিলাক জানিবৰ কাৰণে আমি অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং শিকিব লাগিব যাৰ কাৰণে মই ভাবো যে পাইথনৰ টিউটোৰিয়েল সিৰিজটো ফলো কৰাটো ভাল হ'ব okay next statement we are writing is this one line number 6 @app.root within parenthesis within single inverted comma slash what is it this is called decorator in flask ইয়াত যদি চিম্বলৰে আমি এটা স্টেটমেন্ট লিখিম তেনেহলে হেতু কোৱা হয় ডেকোৰেটৰ ইয়াত এগেইন আমি কি কৰিছো এপ নামৰ যেটো অবজেক্ট ক্ৰিয়েট কৰিলো তাৰ সহায়ত আমি root নামৰ মেথডটো কল কৰিছো এতিয়া এই root মেথডটো কি কৰে এই root মেথডটোৱে এটা URL-ক আমাৰ এই এপটোৰ লগত বা এই প্ৰগ্ৰামটোৰ লগত বাইন্ডিং কৰে so this is called routing we will learn about routing in our later videos আমি ইয়াৰ পিছত যিবিলাক ভিডিও বনাম সেইবিলাকত আমি routingৰ বিষয়ে শিকিম so next statement we are writing is at line number 8 this is def hello এটো এটা মেথড আমি ইয়াত এই মেথডটো hello নামৰ মেথডটো ডিফাইন কৰিছো ইয়াত আমি হেৰৰ সলনি অন্য শব্দ লিখিব পাৰো যে say hello লিখি দিলো this is also correct and ইয়াত small letter capital letter বুলি কোনো কথা নাই যদিও ইয়াতো আমি কিছুমান নীতি নিয়ম মানি চলিব লাগিব ফাংচন এটাৰ নাম দিওতে বা মেথড এটাৰ নাম দিওতে কি ৰুল ফলো কৰিব লাগিব সেইখিনিও আমি পিছতলৈ আলোচনা কৰিম so next thing আমি ইয়াত লিখিছো return hello world so this is the body of the method say hello আমি যেতিয়া এই say hello নামৰ মেথডটো লিখিছো এটো তাৰ বডি হয় so ই কি কৰিব return is a keyword এই ৰিটাৰ্ণটো কি কৰিব এই কথাখিনি ৰিটাৰ্ণ কৰি দিব অৰ্থাৎ আমাৰ ব্ৰাউজাৰত ডিসপ্লে কৰিব হেতু কাম কৰিব hello world বুলি কথাখিনি আমাৰ ব্ৰাউজাৰত ডিসপ্লে কৰি দিব next statement is this one at line number 12 if name equals to main again this is a python thing simple কথা যে এই নেমটো আমি যেটো কনস্ট্ৰাক্টৰৰ লগত যেটো প্যাৰামিটাৰ দিছিলো নেম বুলি হেতুই হয় আৰু
ইয়াত এই স্টেটমেন্টৰ সহায়ত একচুয়ালি চেক কৰি থকা হৈছে যে যেটো পাইথনৰ মেইন ফাংচন আছে সেই মেইন ফাংচনটোৰ সৈতে এই কনস্ট্ৰাক্টৰটো একে হয় নে নহয় ঠিক আছে তো এই বিষয়ে আমি পিছত বেলেগকে আলোচনা কৰিম ঠিক আছে তো এটা সিম্পলি আমি এটুকে জানি থওঁ যে এই স্টেটমেন্টটো ইয়াত আমি লিখিব লাগিব যাতে আমি চেক কৰিব পাৰো যে মেইন ফাংচনটোৰ সৈতে আমাৰ এই এপটো একে হয় নে নহয় তাৰ পিছত স্টেটমেন্ট এটা লিখিছো আমি কিন্তু এটুক আমি কমেন্ট কৰি থৈছো ঠিক আছে এগেইন দিস ইজ এ ব্লক কমেন্ট অৰ্থাৎ আমি এই দুটা লাইন আমি বন্ধ কৰি থৈছো যাতে ই এক্সিকিউট নহয় একচুয়ালি আমি কিয় বন্ধ কৰি থৈছো কাৰণ আমি তাৰ কামখিনি এই এটা লাইনতে কৰি দিছো এগেইন ইয়াতো আমি কি কৰিছো app.debug এই স্টেটমেন্টত আমি কি কৰিছো app.debug true বুলি কৰি লৈছো আৰু তাৰ পিছত আমি app.run অৰ্থাৎ run মেথডটো কল কৰিছো কিন্তু ইয়াত মন কৰিবলগীয়া কথাটো হ'ল যে ইয়াত এই run মেথডটোত কোনো প্যাৰামিটাৰ ব্যৱহাৰ কৰা নাই 14 নম্বৰ লাইনত লাইন নম্বৰ 14 but in the line number 15 we are calling the run method with a parameter that is debug equals to true again this debug equals to true is same as this one so আমি এই দুটা স্টেটমেন্টৰ হলনি ইয়াত আমি এটা স্টেটমেন্ট লিখিলি সেই কামখিনি কৰিব পাৰো যি সকলে বুজিবলৈ অসুবিধা পায় তেওঁলোকে দুটা স্টেটমেন্টটো ব্যৱহাৰ কৰিব পাৰে আৰু মই দুটা লাইন লিখাৰ হলনি বা দুটা স্টেটমেন্ট লিখাৰ হলনি সেই একেখিনি কামে মই এটা স্টেটমেন্টৰ সহায়তে কৰিছো সো সেই কাৰণে মই ইয়াত এনেকৈ লিখিছো এতিয়া এই debug equals to true এইটোৱে কি কৰে এইটোৱে debug মোডটো অন কৰে বাই ডিফল্ট debug false হৈ থাকে ডিবাগৰ ভ্যালু false হৈ থাকে আসলতে এই run মেথডৰ লগত আমি আৰু কিছুমান প্যাৰামিটাৰ ব্যৱহাৰ কৰিব পাৰো কি প্যাৰামিটাৰ ব্যৱহাৰ কৰিব পাৰো বা হেবিলাক কেনে ধৰণে কি কাম কৰে হেবিলাক আমি পিছৰ ভিডিঅত আলোচনা কৰিম সো এতিয়া আমি চাও ইয়াক ৰান কৰি পেলাই সো ৰান কৰিবৰ কাৰণে প্ৰথমতে আমি সেই ফোল্ডাৰটো লৈ যাম যত আমি এই ফাইলটো সেভ কৰি ৰাখিছো তাৰ পিছত আমি তাত এড্ৰেছ বাৰত টাইপ কৰিম cmd ৰান কৰিম আমি কমান্ড প্ৰম্পট তাৰ পিছত আমি টাইপ কৰিম python space app.py আমাৰ ফাইলটোৰ নাম so here you can see one thing which is called debug mode on yet a to likha ase debug mode on এইটোৰ কথাই মই কৈ আছো ইয়াত আমি সেই debug equals to true লিখি থোৱাৰ লগে লগে ইয়াত debug mode টো অন হৈ থাকিব এতিয়া মই যদি আকৌ debug mode টো অফ কৰিব বিচাৰো তেনে হলে এই কথাখিনি আমি নিলিখিম অৰ্থাৎ debug equals to true এই কথাখিনি যদি আমি ইয়াৰ পৰা উঠাই দিও তেনে হলে যদি আমি আকৌ এই ফাইলটো ৰান কৰো তেনে হলে তাত আমি দেখিবলৈ পাম যে ইয়াত debug mode টো অফ হৈ আছে এটো সো বেসিক্যালি debug mode টো হৈছে এইটোৱে debug mode টো ইয়াত অফ কৰিছো আৰু অন কৰিছো ঠিক আছে বৰ্তমান মই অনে কৰি থওঁ অফ কৰি থলে কি হয় অন কৰি থলে কি হয় হেতু আমি পিছত ভালকৈ আলোচনা কৰিম সো এতিয়া মই আকৌ সাৰ্ভাৰটো ৰান কৰিম মই স্ক্ৰিনখন ক্লিয়াৰ কৰি লৈছো সাৰ্ভাৰটো ৰান কৰি লও yes it is running on http 127.0.0.1:5000 with debug mode on আমি এইটো এড্ৰেছত এই সাৰ্ভাৰটো ৰান হৈ আছে সো আমি এতিয়া চাও এইটো আমি যেতিয়া এটো ৰান কৰিম আমি এইটো আউটপুট পাম hello world এতিয়া আমি যদি এই কোডটো ইয়াত যদি আমি চেঞ্জ কৰো ৰিটাৰ্ন স্টেটমেন্ট যেটো লিখিছো হেতু যদি চেঞ্জ কৰো হেতু যদি মই অকল লিখো ফ্লাস্ক তেনে হলে সেভ কৰাৰ পিছত আমি যেতিয়া ব্ৰাউজাৰত আহি পেলাই ৰিফ্ৰেশ কৰি দিম তেতিয়া হলে আমি তাৰ চেঞ্জটো দেখিবলৈ পাম সো আমি ইয়াত যেটো স্টেটমেন্ট লিখো বা যেটোৱে ইয়াত কথা লিখিম ৰিটাৰ্নত উইদিন ডাবল কোটেশন মাৰ্ক হেতু বস্তুৱে আমি ব্ৰাউজাৰত দেখিবলৈ পাম যে মই লিখিলো flask is fun accordingly আমি ব্ৰাউজাৰটো ৰিফ্ৰেশ কৰি দিয়াৰ লগে লগে সেই চেঞ্জটো দেখিবলৈ পাম সো এইটোৱে হৈ গল আমাৰ বেসিক প্ৰগ্ৰাম আজিৰ কাৰণে ইমানেই আশা কৰো ভাল লাগিল যদি ভাল লাগিলে এটা লাইক নিশ্চয় কৰিব আৰু ইয়াৰ লগতে মই এটা সৰু অনুৰোধ কৰিম যাতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে নটিফিকেশন পাই থাকিবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিব